Hello guys. আজি পথাৰখন চাব আহিলো। বহুত যোৱা বছৰটো আহিবই নাপালো ধান কাটা সময়ত। এবাৰ আহিছো গতিকে ধানবিলাক কাটা হৈ গৈছে প্ৰায়। তাৰ পিছত কি কয় এই ধাননিখিনি কি হৈছে আমাৰ নিজৰ চাই আহোগে। নিজেতো কৰা নাই মানুহ নাই গতিকে কি কয় আদি লৈ দিয়া হৈছে। আৰু হে চাওগে কাটিছে নে নাই। এই চাওক পথাৰলৈ অহা যোৱা কৰা ৰাস্তা ভাগ্য ভাল আমাৰ সাইডৰটো শুকাইছে অলপ মাটি তুলিলে গতে পানী নাই এফালে চাওক এই পানীৰ মাজেদি অহা যোৱা কৰিব লাগে আকৌ কান্ধত ধান ভাৰ ল'বই লাগে গতিকে সেই চাওক ধান লৈ আহিছে আহক গৈ আছো আগলৈ আপোনালোকক দেখা পাব ধান কৰি লৈ আহিছে মানুহ দেখাই আছো কৈছে শেষ হৈছেগৈ না চাওক কেনেদৰে ডাঙৰি কঢ়িয়াই লৈ যায় সেইখিনি কটা শেষ হৈছে গৰু বান্ধি থৈছে এৰালি দিছে আহক গৈ থাকো আৰু ভাল লাগিব গাঁৱৰ পৰিৱেশ আচল মজা গাঁৱতহে আছে গৈ থাকক নুংনুঙীয়া পাতে পকা ধানৰ মাজে মাজে আহি থাকক এয়া চাওক আগতে এইডোখৰতো ধান ৰুইছিলে এতিয়া কিহৰ কাৰণে নাজানো মানে দুটা কাৰণো হ'ব পাৰে চৰকাৰী ফ্ৰী চাউল পোৱাৰ পিছতো মানুহৰ অলপ খেতি কৰিবলৈ অনীহা আহিছে আৰু আমাৰ ইয়াতে হাতীৰ উপদ্ৰৱ হৈছে আৰু সেই গতিকেও হ'ব পাৰে মানে খেতি কৰাৰ পিছত যিমান ধান খেতি কৰাৰ পিছত যিমান প্ৰফিট হয় তাতকৈ বেছি কষ্ট মানে খেতি কৰাত ৰাইজে অনুভৱ কৰিছে বিভিন্ন অসুবিধাৰ কাৰণে পানীৰ সমস্যাটো নহয় কিন্তু চাগে মেইন সমস্যা এইটোৱে হাতীৰ সমস্যা হাতীৰ উৎপাত আকৌ ৰখিব লাগে পকাৰ পিছত নহ'লে তেতিয়া আকৌ কষ্টৰ ফল একো নাপাব আৰু আনটো হৈছে খেতি নকৰিলেও এতিয়া আমাৰ বিজেপি চৰকাৰে ধুনীয়া চাউল দি আছে সেয়া খায়ো মানুহে মানে নিজক কি বুলি কওঁ নিজৰ প্ৰয়োজনটো পূৰণ কৰিব পাৰে এয়া চাওক পথাৰ পাইছোহি লাহে লাহে সকলো ফালে ধান পকা ধান এই ওচৰখিনি কাটিছে এয়া চাওক দূৰত ধান কাটি আছে এইয়া চাওক দূৰত ধান কাটি আছে এয়া ধান কাটি এতিয়া ভাগৰ জীয়াইছে ভোক লাগিছে সকলোৱে বহি একেলগে আহাৰ গ্ৰহণ কৰি থকা মুহূৰ্তত পাইছোহি আমি ওচৰলৈ নাযাওঁ বাৰু এয়া চাওক চৰণীয়া গৰু পথাৰত আহক এই পথাৰখন পাৰ হ'লে আৰু বিশাল ধাননি পথাৰলৈ গৈ আছো আমি একদম সকলো ফালে অকল পকা ধানেই দেখা পাব দেখাই আছো আপোনালোকক আগত আৰু এটা কথা কওঁ কিন্তু আমি গধূলি সময়ত বা নিশা টাইমত ইয়ালৈ আহিব নোৱাৰে হাতী ইয়ালৈকেও পাইহি বুলি কোৱা শুনিছো চাওক এইবিলাক সৰু সৰু বাগান আমাৰ ধানৰ লগতে অন্য এটা প্ৰধান খেতি হৈছে আমাৰ ইয়াত ধানৰ লগতে অন্যান্য এটা প্ৰধান খেতি হৈছে চাহ সকলো কৃষকৰে নিজৰ বাৰীত অলপ হ'লেও চাহ থাকে মানে মেইনকৈ নগদ টকা উপাৰ্জনৰ কাৰণে চাহ খেতি কৰা হয় আৰু ধানটোতো আপুনি নিজৰ অন্নমুঠি যোগাৰৰ কাৰণে লগতে আৰু নগদ ধনো অলপ লাভ কৰে কিন্তু চাহপাতটো মেইনকৈ আমাৰ টকা পইচা আমদানিৰ কাৰণে কৰা হয় আমাৰ অঞ্চলত বহুত ডাঙৰ ডাঙৰ বাগান আছে তাৰ লগতে সকলো কৃষকৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বাগিচাবিলাক আছে এতিয়া আমি এখন ডাঙৰ
নদী পাৰ হৈ যাব লাগিব ইয়াত এইখন চাওক কিমান বিশাল এতিয়া জপিয়াব লাগিব জপিয়াব পাৰো নাই নাজানো এইটো ধৰ মই জাপ মাৰিবলৈ চেষ্টা কৰো চেণ্ডেল লৈ আহিবা দেখাবি জাপ মাৰি এই চেণ্ডেল দলিয়ালো এপাত ষ্টপ কৰি দে এয়া হাতীৰ উপদ্ৰৱৰ কথা কৈ আছিলোঁ ন আমাৰ গাঁৱৰ ৰাইজে এইজোপা ঔটেঙা গছ ঔটেঙা ডাঙৰ হোৱা নাই লাগি আছে সৰু সৰুকৈ বহুতে ঔটেঙা গছ দেখা নাই চাগে মই দেখাই দিছোঁ ভালকৈ এইজোপা ঔটেঙা গছ ভালকৈ চালে মন কৰিলে দেখা পাব সৰু সৰু ঔটেঙা লাগি আছে ওপৰত আৰু ইয়াৰ তলতে নিশা হ'লে গাঁৱৰ ৰাইজ আহি ইয়াতে গোট খাই এই যি বনৰীয়া হাতী আহে শস্য পথাৰ অনিষ্ট কৰিবলৈ তাক খেদাবৰ বাবে ইয়াতে পহৰা দিয়ে ইয়াতে জুই জ্বলাই এইবিলাক খৰি গোটাই থৈছে ইয়াতে নিশাটো উজাগৰে পাৰ কৰে নিজৰ শস্যডৰা বচাবৰ কাৰণে আৰু এই মাটিডৰা চাওক এই হাতীৰ ভয়তে এইবাৰ খেতিয়ে নকৰিলে এইদৰে চন পৰি ৰ'ল বিঘা বিঘা মাটি দেখিছে গঞা ৰাইজৰ কিমান লোকচান হৈছে এইদৰে কৰা হ'লে তেখেতৰ এটা ভঁৰাল ফুল হৈ গ'লহেঁতেন আহক আৰু গৈ আছোঁ এয়া দেখা পালোঁ ইয়াতে অইল খাটো বহিব এই ধাননি পথাৰ ভৱিষ্যতে ধাননি পথাৰ হৈ থাকিব নে নাথাকে তাকো ভালকৈ তাকো অনুমান কৰিব পৰা নাই যদি ইয়াতে অইল খাট বহে তেতিয়াহ'লে নিশ্চয় ইয়াৰ কাষৰ মাটিডৰা আৰু ধাননি পথাৰ হৈ নাথাকিব এয়া চাওক ধাননি পথাৰ এইবিলাক ধান কাটি চপালে ঘৰলৈ লৈ গ'ল সৌবিলাক আঁতৰত আছে অলপ কাটিবৰ কাৰণে সেইফালে ধান কৰি আছে এইবিলাক দেখিছে ডাঙৰি বান্ধি ধান কঢ়িয়াই লৈ গৈ আছে এয়া এই ধানখিনি ভালকৈ পকা নাই গতিকে ৰাখিছে কেইদিনমান পিছত কাটিব যেতিয়া পকিব চব ধান এয়া এটা এটা ধানৰ গুটি ইয়াৰ পৰাই আমি চাউল পাম এয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি সেই আলিৰে আমি খোজকাঢ়ি গৈ আছোঁ আৰু সেইফালে আমাৰ পথাৰডৰা
এয়া চাওক পকা ধান ধান দৰা এই আঁতৰত মানুহ কাটি আছে ধান আহক দেখাই আছোঁ এইদৰে আমাৰ ধান কাটি আছে এতিয়াও কাটি শেষ কৰা নাই আমাৰ মানে আমি নিজে খেতি কৰা নাই আদিলৈ দিয়া হৈছে কাটি ইয়াৰ গুটি ধানটো মাৰি আমাক দিব সেইটোৱে আৰু গতিকে চাব আহিলোঁ কাটি শেষ হৈছে নে নাই হোৱা এপাক এতিয়া আমি এই পকা ধানৰ সৌন্দৰ্য উপভোগ কৰিলোঁ ইয়াৰ লগতে এটা দুখ লগা কথা এতিয়া হাতীৰ আগতে নাছিলে এতিয়া হাতীৰ উপদ্ৰৱ খুব বেছি হৈছে ইয়াতে গতিকে মানুহবিলাক চাওক মই এই যে কাষৰ মাটিডোৰৰ খেতি নকৰিলে এইবাৰ এইদৰে উচন পৰি আছে মানে মানুহবিলাকে যিমান কণ তেওঁলোকৰ খাবৰ কাৰণে দৰকাৰ সিমান কণে খেতি কৰিছে অতিৰিক্তখিনি নকৰিছে কাৰণ মানে কি আপোনাৰ কষ্ট কৰিব কিন্তু টাইমত হাতীৰ উৎপাত হয় যদি সেই ধানডৰা নাপায় বেকাৰত কষ্ট যাব তাতকৈ সেই সময়কণ বেলেগ কামত লগুৱাই মানে শ্ৰেষ্ঠ বুলি ভাবি গতিকে বেলেগ কাম কৰে আৰু নিজৰ বছৰটো খাব জোৰাকৈ যিমানখিনি মাটি খেতি কৰিব লাগে সিমানখিনি কৰিছে বাকী মাটি এইদৰে পেলাই ৰাখিছে এইটো হ'ব নালাগিছিল আচলতে দিনে দিনে এতিয়া প্ৰযুক্তিবিদ্যা বাঢ়িছে খেতি উন্নতি হ'ব লাগিছিলে গতিকে আমাৰ বনৰক্ষী বিভাগ ওপৰ মহলাই কথাটো অলপ চিন্তা কৰিব লাগে ৰাইজক সহায় কৰিব লাগে যাতে নিজৰ মাটিডৰাত খেতিখিনি কৰিব পাৰিব লাগে আৰু জীৱ জন্তু আৰু মানুহৰ সংঘাত কোনো নতুন কথা নহয় এইবিলাকতো আমি প্ৰায় দেখি আহিছোঁ শুনি আহিছোঁ তথাপিতো কিদৰে এইবিলাক নিৰাময় কৰিব পাৰে তাৰ ব্যৱস্থা ল'লে ভাল হয় নহ'লে এদিন এইদৰে আমাৰ মাজৰ পৰা এনেকুৱা পকা ধানৰ পথাৰ নাইকিয়া হৈ যাব আমি সেই বাহিৰৰ পৰা অহা ধান চাউলৰ ওপৰতে ভৰসা কৰিব লাগিব নে কি কোৱা আমাৰ এই জহা লাহি বৰা এই ধানবিলাক আমি আৰু মুখত দিবলৈ নাপাম আৰু বাহিৰাগত বেপাৰীয়ে যি ধান খুৱাব মেডিচিন দিয়া হওক কিবা হওক সেয়ে খাই জীয়াই থাকিব লাগিব হেল্ল' গাইজ দেখিলে আঘোণৰ পথাৰ কেনেকুৱা ঘূৰি ঘূৰি ভাগৰ লাগিলে অলপ ইয়াতে বাগৰি লৈছোঁ ঘাঁহৰ ওপৰতে একো নাই চফা কোনো পোক পৰুৱা থাকিলেও ইমান অপকাৰী পোক পৰুৱা নাথাকে ভাল লাগে নীলা আকাশ ওপৰলৈ চাই চব আকাশখন ওপৰত নীলা আৰু ইয়াত এইদৰে শুই সকলো পাহৰি কেৱল আকাশলৈ চাই ৰক কি ভাল লাগে মন অ'কে বন্ধুসকল টাটা বাই বাই মই অলপ শুই লওঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন চেনেল অলপ ছাবস্ক্ৰাইব হ'লে সকলোৰে ভাল মোৰো ভাল লাগিব নে কি কোৱা চাওক মজা see you bye bye